কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে। আৰু মই বহুত দিনৰ পাছত আপোনালোকৰ মাজলৈ আহিছোঁ। বহুত দিন অহাই নাছিলোঁ, একো ৰেচিপি দিয়া নাই, ভিডিঅ' দিয়া নাই, একো ভ্লগ বনোৱা নাই। মানে বনামকৈ সময় নাপাওঁ। আজি ভাবিছোঁ এটা জলফাই, এতিয়াতো জলফাই ছিজন ন, আৰু চবেই জলফাই আচাৰ বনাইছে চাগে। আৰু ময়ো আজি জলফাই আচাৰ বনাম, আৰু মই কেনেকৈনো বনাওঁ জলফাই আচাৰ আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আৰু আপোনালোকে তেন্তে চাই থাকিব ভিডিঅ'টো। আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু তেন্তে ব'লক এতিয়া জলফাই আচাৰটো বনাই লওঁ, আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু জলফাইখিনি ইয়াত ধুনীয়াকৈ শুকুৱাই লৈছোঁ, সিজাই পেলানি। সিজাওঁতে অকণমান নিমখ দি দিব, আৰু এনেকৈ কচিয়াই ল'ব যাতে নিমখটো ইয়াৰ ভিতৰত সোমাই যায়। আৰু মছলাখিনি মানে বনোৱাৰ পিছত যেনে মছলাখিনি এনেকৈ সোমাই যায় জলফাইৰ ভিতৰত, এনেকৈ সেইকাৰণে মই কৰি লৈছোঁ। আৰু এয়া দুটা ৰ'দত মই এনেদৰে শুকুৱাই লৈছোঁ। এয়া প্ৰায় ধুনীয়াকৈ শুকাই গ'ল। চাব যাতে জলফাইখিনিত অকণো পানী নাথাকে, নহ'লে জলফাইখিনি ভেঁকুৰি যাব পাৰে আচাৰখিনি। আৰু মই এনেকৈ শুকুৱাই লৈছোঁ, আৰু এতিয়া এনেকৈ বনাই লওঁ। তেন্তে চাই থাকক আপোনালোকে। আচাৰৰ কাৰণে লৈছোঁ মই 1.5 চামুচ, মানে ডাঙৰ চাইজৰ 1.5 চামুচ লৈছোঁ জিৰা গুটি। আৰু ডাঙৰ চামুচেৰে 1 চামুচ লৈছোঁ চফ লৈছোঁ। চফটো আপোনালোকে সৰহকৈ দিব পাৰে, মই কিন্তু 2 চামুচ দিছোঁ, সৰহকৈ দিছোঁ। আৰু এতিয়া লৈছোঁ 1 চামুচ কালজিৰা, আৰু লগত ল'ম 1 চামুচ 1.5 চামুচ ধনিয়া গুটি, গোটা ধনিয়া গুটি। আৰু ল'ম সৰিয়হ, সৰিয়হ মই সৰহকৈ দিম, আপোনালোকক দেখাই আছোঁ। মই সৰিয়হ লৈছোঁ, আৰু গোটা জলকীয়া 3টা লৈছোঁ, শুকান জলকীয়া। আৰু এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম 2-3 মিনিটমান, যাতে গেছটো ল' ফ্লেমত ৰাখিব, যাতে মছলাখিনি মানে দেৰি নাযায়। দেৰি গ'লে তিতা লাগিব পাৰে আচাৰখিনি। আৰু এনেকৈ ভাজি ল'ব ধুনীয়াকৈ, ফুটালৈকে ভাজি থাকিব। আৰু ফুটিলে তেতিয়া কাঢ়ি দিব এইখিনি। আৰু এনেকৈ মই ভাজি আছোঁ, 2 মিনিটমান ভাজিম। আৰু এতিয়া এইখিনি মোৰ ভাজা হৈ গ'ল, বেছিকৈ ভজা নাই, 3 মিনিটমান ভাজিছোঁ। আৰু এইখিনি কাঢ়ি এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম, তেতিয়াহে মিক্সিত দিব পৰা হ'ব। গৰমে গৰমে দিলে মিক্সিটো বেয়া হ'বও পাৰে। আৰু ইয়াত ঠাণ্ডা হ'লত মই মিক্সিত ভৰাই ল'লোঁ, আৰু এইখিনি মই এতিয়া পিচি ল'ম। আৰু 2টা বিহ জলকীয়া মই ৰ'দত শুকুৱাই লৈছিলোঁ, সেইকেইটাও এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। কাটি ল'ব আপোনালোকে, এনেকৈ কাটি ল'বও পাৰে, আৰু এনেকৈ দুফাল কৰি ল'বও পাৰে। মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ, সৰু সৰুকৈ দিলে ভাল লাগে, আৰু তেনেকৈ সেইকাৰণে মই কাটি লৈছোঁ। আৰু এইফালে লৈছোঁ হালধি 2 চামুচ, ৰেড চিলি পাউডাৰ 1 চামুচ, আৰু নিমখ লৈছোঁ সোৱাদ অনুযায়ী। আপোনালোকৰ যদি বেছিকৈ জলফাই সিজাওঁতে দিয়ে, তেতিয়া কমকৈ দিলেও হ'ব। এতিয়া মই বেছি দিয়া নাছিলোঁ, সেইকাৰণে এইখিনি লৈছোঁ। আৰু এতিয়া কেৰাহী গৰম হ'লত মই ইয়াত মিঠাতেল দি দিছোঁ। তেলো মানে জলফাইখিনি হেৰিয়ত দিব, সমানত দিব, যাতে কমো নহয় বেছিও নহয়। আৰু মই লৈছোঁ মিঠাতেল, জোখটো চাই ল'ব আপোনালোকে। আৰু এইখিনি এতিয়া গৰম হৈছে, আৰু তেলখিনি গৰম হ'লত এতিয়া মই গেছৰ হেৰিটো অফ কৰি, ফ্লেমটো অফ কৰি, আৰু মই এতিয়া ইয়াত জলফাইখিনি দি দিলোঁ। আৰু জলফাইখিনি মই এতিয়া লৰাই দিম, মানে একেবাৰে ঠাণ্ডা হ'লেও দিয়া নাই তেলখিনি, অকণমান ভাজি পেলাইছোঁ জলফাইখিনি। তেতিয়াহে মানে নহ'লে মানে নাভাজিলে মানে অকণমান হেৰি হ'ব পাৰে, ভেঁকুৰিবও পাৰে। সেইকাৰণে মই এনেদৰে ভাজি দিছোঁ। একেবাৰে গেছটো অফ কৰি ল'ব আপোনালোকে। আৰু এতিয়া এনেকৈ ভাজি ল'ম, গোটেই তেলখিনি লাগি যোৱাকৈ জলফাইখিনিত ভাজি। আৰু এতিয়া মই দি দিম যিখিনি ৰাখিছিলোঁ, নিমখ, ৰেড চিলি পাউডাৰ আৰু হালধি, এইখিনি দি দিলোঁ। দি লৰাই দিম আকৌ, এইখিনি মিক্স হোৱাকৈ লৰাই থাকিম। এয়া চাওক ধুনীয়াকৈ মিক্স হৈ গ'ল। আৰু এতিয়া কাটি থোৱা বিহ জলকীয়াখিনি দি দিছোঁ। বিহ জলকীয়া আপোনালোকে সৰহকৈও দিব পাৰে, জ্বলা যিমান খায় সিমানটো পৰিমাণৰ দিব পাৰে। আৰু মই ৰেড চিলি পাউডাৰ দিছোঁ যিটো, আৰু শুকান জলকীয়া 3টাও দিছোঁ, সেইকাৰণে মই বিহ জলকীয়া 2টা দিছোঁ। আৰু এতিয়া গোটেই মছলাখিনি, পিচি ৰখা মছলাখিনি মই এনেকৈ দি দিলোঁ। দি একদম গোটেইখিনি ধুনীয়াকৈ লৰাই থাকিম অলপ সময়, যাতে মছলাখিনি জলফাইখিনিৰ ভিতৰত ধুনীয়াকৈ সোমাই যায়, আৰু গোটেইখিনি মিক্স হৈ যায় যাতে।
তেল গোটেইখিনি তেলখিনি লাগি যায় জলফাইখিনি। এয়া চাওক কিমান ধুনীয়া হৈছে কালাৰটো, আপোনালোকে চাওক বহুত ধুনীয়া হৈছে। আৰু এনেকৈ যদি আপোনালোকে নাই বনোৱা মোৰ নিচিনাকৈ বনাই চাবচোন, কেনেকুৱাই পাম মোক জনাব। আৰু এয়া আমাৰ জলফাই ৰেডি হৈ গ'ল। আৰু এইখিনি এতিয়া ঠাণ্ডা হ'লে মই এটা কাঁচৰ বৈয়ামত ভৰাই থ'ম। আৰু জলফাইখিনি যেতিয়া ঠাণ্ডা হ'ব তেতিয়াহে আপোনালোকে বৈয়ামত ভৰাব, নহ'লে বৈয়ামটো ফাটি যোৱাৰ চান্স থাকে, কাৰণ চিচাৰ বৈয়ামত গৰম বস্তু থ'লে ফাটি যাব। আৰু এয়া আমাৰ জলফাই বৈয়ামত মই ঠাণ্ডা হ'লত ভৰাই দিলোঁ। বৈয়াম হৈ গ'ল পূৰা ডাঙৰ বৈয়ামেৰে। আৰু এতিয়া ৰ'দত 2-3 দিন ৰ'দত দি এতিয়া খাবহে লাগে। আৰু এয়া চাওকচোন, তেলটো ইয়াত তাক হৈছে, মই পাছত তেল দিবও পাৰিম গৰম কৰি। জলফাইখিনি যিহেতু সৰহ হ'ল আৰু তেলটো মানে জলফাইখিনিত সোমাই গ'ল যিহেতু, তেলখিনি। হেল্ল' এভৰিৱান, আজি আপোনালোকে জলফাই আচাৰৰ ৰেচিপিটো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। মই কেনেকৈ বনাওঁ আপোনালোকক দেখালোঁ, আপোনালোকে হয়তো মোৰ গতে নবনাবও পাৰে, কিন্তু কেনেকুৱা পালে চাই আপোনালোকে নিশ্চয় জনাব। আৰু আজিলৈ তেন্তে আহিছোঁ, আকৌ আনটি নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিম। বাই বাই।